ফালি দিম একদম তুই যদি ইমানে সেই গাৰ্লফ্ৰেণ্ড যদি বনাই ল কেলে কি এইবোৰ কৰিবলৈ আহিছ ইটো নেকি তই তহঁতৰ পৰা মই মানে সপোন এটাও দেখিব নোৱাৰো ভালকে আজি পৰা যদি তই মোৰ লগত খন একদম ফুট ভাঙি দিম একদম নুখোজা তোৰ নালাগে গাঁৱতো দি থৈ যা তোতকে গাঁৱটোৱে ভাল তই চিমেণ্ট মাৰিটো বন্ধ কৰি থৈ গৈছ য'তে ত'তে হাৱাতে এৰি থাক গেলাৰ লগতে আৰে প্ৰকৃতিৰ হাৱা হয় বে এনেকে ক'ব নাপায় নহয় চাও প্ৰকৃতিৰ হাৱাৰ লগত তই থাক আজি ক্লাছ কৰি থৈ আহিছোঁ দেই আজিৰ পৰা বুকিং থাকিবি আৰু LPG গেছ ফেক্টৰী এটা খুলি নলওঁ কেলে যদি ইমানে পতা ঠাণ্ডা পাদিয়ে থাকো যে সদায় তই হে আৰে মই ৰিডমটোহে দি দিছোঁ ভাই একেচৰে মিউজিক বেণ্ড এটা খুলি ল'বি যা উঠ মোৰ চকু হ'ব যা এনেকুৱা গেলা পাদে এসোপা মানে গীটাৰখন ভাগি থাকিব আকৌ কিন্তু আৰু আহিবি মোৰ ওচৰলৈ চৰিয়া গাল ফালি দিম ঐ মালি ইয়াক উলিয়াই ইয়াক ৰুমৰ পৰা উলিয়াবি দেই মই ইয়াৰ লগত নাথাকো এতিয়া সদায় পানী পাই থাকে হয় ঐ চব কথা কবি ঐ লগা মালটো খাব লাগিছিলে আজি লোৱা ঐলা দুমাহৰ মালিকক ভাড়া দিয়াই নাই মাল খাবৰ কথা কৈছ মালিকক সম্পত্তি জব্দ কৰি ৰখা নাই নহয় ভাড়া কথা ক'বলৈ ওলাই গুচি যাম 50 মিলা চবে পইচাটো মিলাও খাওঁ মালটো আজি চবে উলিয়া পকেটৰ পৰা ঐ মোৰ ওচৰত 20 টকাহে আছে দেই দেই মই চাব লাগিব মোৰ ওচৰত 5 টকাহে আছে কিন্তু দেই 20 আছে 25 টকা মোৰ ওচৰত আছে 5 টকা 6 টকা 8 টকা 9 টকা 10 টকা 10 2 12 টকা 12 3 13 টকা 13 2 15 টকা কি টকা হ'ল এতিয়া হৈ গ'ল 25 আছিলে 25 ফুল হয় 40 টকা মস্তিহে আহিব ফোন লগা কাবলে ফোন লগা জিপে খোজ ৰ মই ফোন লগাই আছো হেল্ল' ভাই জিপে হ'বনে 200 টকা এটা দেচোন হেল্ল' অঁ ভাই 200 টকা এটা জিপে হ'ব নেকি हेलो ओ भाई मैं बहुत पेटৰ বিষ মোৰ ঘৰত পইচা দিবলৈ মানে দেতা হেৰি হোৱা নাই পইচা সোমোৱা নাই কিবা কৰি 200 টকা এটা দে না মই নহ'লে মৰি থাকিম 200 টকা এটা দে না দিছ নেকি থেংক ইউ ভাই থেংক ইউ rong gom gomia sul mata loro বহুত বেয়া বে ৰট বহুত বেয়া তোমাৰ অফ ক মই গাম তই কা মাত বেয়া বুলি ক'ব অফ ক नादान परिंदे घर आजा घर বুঝছা আৰু বহুত ধুনীয়া না হো নাদান স্কেলটো চা স্কেল নাদান পৰিন্দে তলত গাইছো নাদান পৰিন্দে ঘৰ আজা ঐ মোক কষ্ট এটা কচোন নকাম নাদান পইন্দে ঘৰ আজা মানে ক'লে ঘূৰি আহিব
নাদান পইণ্টে গ'লে ঘূৰি আহিব ঘৰলৈ উভতি আহিব নহয় যদি ভুল নাদান পইণ্টে নিজৰ ওচৰলৈ ঘূৰি আহিব নিজৰ ঐ মোক গুৰুত্ব নিদিয় কেলে তহঁতি কথাবোৰ নিজৰ মই তহঁতৰ আকৌ গান গাম कुछ तो हुआ है कुछ हो गया है जाने का मुझको क्या हो गया বাবা কি গাইছা কি গালা তুমি বে ইছত সেইটো মই জানো মই ভাল গাওঁ এতিয়া টেলেণ্টক কদৰ নকৰে মানুহবোৰে সেইটোৱে নিবিবা বহুত টেলেণ্ট বৰ কাহ বাকী দেই জানো কোনোবা আহিছে কোন আছে মিষ্টেকত পৰি গৈছিলো অ পাৰ্টি কৰিব আহিছা মই মালিকক পুতে কি লাগেনো কেলে ভাড়াটো কেলে তোমালোকে দুমাহৰ ভাড়া যে দিয়া নাই দি দিয়াচোন আজি নহ'লে মোক দেউতাই মাৰিব ভাড়া কি বস্তু ভাৰী বস্তু পাৰ্টি চলি আছে গোৱা পাৰ্টি কৰিবা পাৰ্টি কৰিবা মোৰ এইটো নচলে পিটিব মোৰ নচলে ঐ এয়া মোৰ নচলে মোৰ নচলে ঐ দাদা এইবোৰ খাব লাগিব মানে খুব পিটিব ঠিকে আছে এইটো ল'ৰা হয় নে নহয় ল'ৰা হয় একচুৱেলি ন মই তাইক বহুত ভাল পাইছিলোঁ কিন্তু তাই মোক এৰি থৈ গুচি গ'লো নাপায় ন মোক কটীয়াটো মোক কি দুখ বে মই কটীয়া আছিলি বুলি মোক এৰি থৈ যাব লাগে নে এবাৰতো ঘূৰি নাচালে গম পাওঁ নে মোক ঘূৰি চাইছিলে আচলতে তুমি কটীয়াৰ কাৰণে নেদেখিলে সেইটো হয় বাৰু হ'লে আৰু মানে দাদা দাদা এতিয়া মই মুতি আহোঁগৈ দেই মই মুতিব লাগিছে মোক দেই বাই বাই আহি আছোঁ দেই এইটো কি লোৱা বে মালকে এনেকে কি লাভ যদি মুটিয়ে দিয়ে ওলাই যাব লৰাই নে পেক কৰিছে এতিয়া সিটো অহালৈকে মই তোমালোকক গান এটা শুনাওঁ নালাগে নেকি কবিতা শুনাম কবিতা শুই থাকো নেকি নাই কবিতা এটা শুনাম শুন না তাই সেই চুলিত গঢ়া ক্লিনিক পাছৰ চেম্পু কি গোন্ধ তাই সেই দাঁতত ঘঁহা কলগেটৰ কি গোন্ধ তাই সেই চাৰ্ফ এক্সেলে ধোৱা কাপোৰযোৰ কি গোন্ধ আৰু তাই পাতিলে
দেই আৰু তাৰ কথা কেলে তাৰ কথা কেলে তেনেকে কোনে কি কৈছে মই ক'ত কৈছো কি কৈছে আন্টি লভাই ফোন কৰিছে এই কাটি দে শুই থাক কোন মালিক কি ব'লা মালিকৰ পুতেকটো আমাৰ লগত আছে ক'ত গ'লি গৈছা সি পঢ়ি আছে দেই পঢ়ি আছে তাত ময়ো যাম ন উঠা ঐ ৰ না কিবা কিবি পকেটত পইচা পাতি পাওঁ নেকি পাঁচটা আছে ঐ 5,000 টকা উঠা এইটো উঠা এইটো উঠা এইটো ভাইটি উঠা 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 ও ভাইটি চুলা ক'লে ৰৈ যাব ভাইটি চুলা ও ভাইটি ৰ কিবা পাওঁ নেকি পাই শিখৰ পেকেট এটা পালো বে ঐ এইটো মৰিলে ঐ এইটো মৰিলে ঐ মৰিলে কি হ'ব এতিয়া মোৰ ওচৰত এটা উপায় আছে কি ইয়াক মই জিন্দা কৰি দিব পাৰিম কওঁনে কৰ জলদি কৰ অ'কে চুলিডাল টানিব লাগিব চুলিডাল লাগিব ৰাখ চুলি এডাল টান মইতো হেৰি হৈ যাবগে এডাল টান এডাল লাগিব তাৰপৰা তাৰ নখ অকণমান হাতটো আঙুলিটো কাঢ়ি দিবি নখ গা মলি অকণ ল ঘৰ এইটো লেতেৰা হাতটোক ল দে হৈ গ'ল Hey Saha Om Bring String উঠিলে উঠিব উঠি যা উঠিলে তই কৰ মন্ত্ৰ তই চিন্তা কৰ দে লিভ এখন গৈছ মোক পাতিব লে মাৰ মন্ত্ৰ মাৰ এইটো উঠি যা এ মা মকা হাতত পৰি গ'ল পৰিছে আকৌ দেই এই উঠে বা উঠিলে ওম ব্ৰিং উঠিলে মাল উঠিছে উঠিব একোৱে নাই উঠালে মোৰ ছিক্স চেন্সে কৈছে এতিয়া কোনোবা এটা কলিং বেল মাৰিব
তো 7 নম্বৰ চেঞ্চ লগাই আকৌ কোন আহিছে সেইটো ধৰ সেই 7 নম্বৰ চেঞ্চটো কাৰণে মই চাবলৈ যাব লাগিব কি উঠা ফচিব লাগিব এতিয়া ও দিল ভাই আঙ্কেল কম তোমালোকে মোৰ ভাড়াটো দিব লাগিছিল নহয় আজি 2 মাহ হৈ গ'ল দিয়া নাই এতিয়ালৈকে কি হ'ল আৰু মোৰ সেই নালায়কটোক দেখিছা নেকি ক'ৰবাত মৰিলে নেকি সি মৰিলে বুলি আপুনি কে গম পালে কি এই নালায়কটো ক'ত গ'ল ঐ বুঢ়া ভিতৰলৈ তই ইয়াত শুবলৈ আহিছ উঠ বাকী 300 পইচা ৰুমৰ ভাড়া আনিব দিছিলো ক'ত গ'ল ক'ত গ'লা তই মদো খাই আছ তই মদৰ নিচা ক'ত গ'লে আংকল ই পৰি আছিলে হয়নে আমি উঠাই আনি খুৱাই থৈ দিছো তই মদো খাব দে পইচা মদ খাবলৈ আহিছ হে ইমান খোলা পইচা 300 ৰুমৰ ভাড়া আংকল আমাৰ ভাড়াটো ৰ'ব দেই ৰ'ব এইটো চাওক এইটো দিছো 2000 টকা এইটো ৰুমৰ ভাড়া আৰু 500 টকা এটা মোৰ ফালৰ পৰা দিছো আংকল মৰমৰ একদম বহুত ভাল তই বাকী 200 ৰুমৰ পাৰিছ দে আংকল আপোনালোক বাহিৰত লাগক আমাৰ বহুত পঢ়িব মদো খাব ধৰিলো পাঁচ টকা